তুমি এটা বাতৰি চাই থাকা। কি হ'ল ইমান খঙত আছা আজি? তোমাৰ মায়েৰে মোক ঘৰৰ পৰা ওলাই যাব দিছে। এইখন কি মোৰ ঘৰ নহয় নেকি? কি তোমাৰ ইমান সাহস হ'ল না যে তোমাক ঘৰৰ পৰা ওলাই যাব দিছি? পংকজ, মই ভাবিছো কি মাইক বৃদ্ধাশ্ৰমতে থৈ আহোঁ। এনেও মায়ের আমার লগত থাকি মন নবহে। আমার লগত থাকলে মায়ের কিবা নহয় কিবা বেমার হলে থাকে, বাহানা কৰি থাকে। বৃদ্ধাশ্রমত গেলে তাতে মায়ের বয়সৰ তিৰগিলা লগ পাব নহয়। এনেও মাৰ তাতে থাকি মন বহি যাব। এনেও ঘৰত থাকি অশান্তিহে পায়, তাতে থাকলে শান্তিত থাকিব পাৰিব। এনেও তোমাৰ ইমান পইচা নাই মাৰ লগত খৰচ কৰি থাকিব। আমাৰ পিংকুটো দিনক দিনে ডাঙৰ হৈ যাই আছে, তাৰোতো খৰচৰ কথা আছে। সেইটো হয়, কিন্তু মোৰো ইমান পইচা নাই। সেইবাবেতো কৈছো, যদি মগতো শুদ্ধ বুলি ভাবা তেতিয়াহ'লে মাক বৃদ্ধাশ্ৰমত থৈ আহা। মাজে মাজে আমি যাই খবৰ লৈ থাকিম। কথাটো ঠিকে কৈছ। এনেও মায়ে বুঢ়ী হৈ গেছি, তেওঁৰ এনে মন এনেও নবহে। আমি তেওঁক বৃদ্ধাশ্ৰমত থৈ অহাটোৱে ভাল হ'ব। তাতে বুঢ়া মানুহ লগ পাব নহয়, এনেও তাতে মন বহি যাব। তুমি যি ভাবছা ভালে ভাবছা, বেয়া ভাবা নাই দিয়া। কি ভাবছে বাবা? মা তই ৰিংকিৰ লগত কিয় কাজিয়া কৰি আছা? তোৰ কি মূৰটো বেয়া হৈছে নেকি? মই ৰিংকিৰ লগত কেইটা কাজিয়া কৰিলো? তই ভুলটো ভাবছা। মা আপনি কিয় মিছা কথা কয়? আপনিতো কৈ আছিল এখন ঘৰ মোৰ, তই এখন ঘৰৰ পৰা ওলাই যা। কি? মই কেইটা ক'লো? চুপ থাক মাই, মই এই কাজিয়াৰ ব্যৱস্থা কৰি আছো। তই মোৰ লগত ক'ত যাব লাগে বাবা? তই মোৰ লগত, মই চব কৈ আছো। মা আইতা ক'ত যায়? আইতাৰ য'ত ঘৰ তাতে যাব। আমি যাওঁ। ব'লা। বুঢ়ী কেনে পালি? মোৰ লগত কাজিয়া কৰিব আছিলি তই? এতিয়া পঠালো না তোক তোৰ জাগাত। বাবা, এইটো আৰু কি জাগা? বাবা, এইটো আৰু কি জাগা? আমি ক'ত আছো? এইটো বৃদ্ধাশ্ৰম হয়। আজিৰ পৰাই এইটো তোৰ ঘৰ। এতে তোৰ বয়সৰ লগগিলা লগ পালি তোৰ ভাল লাগব। তোৰ মুখটো ঠিকে ৰাখব আৰু মনটো ভালে ৰাখব, আৰু ভৰি হাতো ভালে থাকব, বেমাৰ আজাৰো নহব। হয় মা, এইখন আপোনাক লাগি বহুত ভাল জাগা হয়। গম পালি বুঢ়ী, মই কৈছিলো নহয় মোৰ লগত খেলা নকৰিবি বুলি। আজিৰ পৰা তই এতে থাক আৰু মই থাকিম মোৰ নিজৰ ঘৰত। মা, এনেওতো আপোনাৰ সেইখন ঘৰত মন নবহেয়ে। আহি থাকিম তাক মাজে মাজে খবৰ ল'বা, আপুনি টেনশ্যন নল'ব। মোক ক্ষমা কৰি দিব। মইতো হাত জোৰ কৰি কৈছো, মোৰ আপাৰ পৰা আৰু নাতিৰ পৰা দূৰ নকৰিবি। মই সিহঁতক এৰি থাকলি মৰি যাম। মোক জীয়া জীয়া নামিবি বোৱাৰী। যা বুঢ়ী, তোৰ আজিৰ পৰা এইটোৱে ঠিকনা। হয় মা, মই ইয়াত তোক খৰচ পাতি দি থাকিব নোৱাৰো, তই ইয়াতে থাক। বাবা, মই শুকা ভাত হ'লেও খাম। মোক ঘৰৰ পৰা ওলাই নিদিবি, মই বৃদ্ধাশ্ৰমত নাথাকো। ক্ষমা কৰি দিবি মা, মোৰ আৰু বেলেগ ৰাস্তা নাই। ঠিক আছে বাবা, ভালে থাকবি তই। কিন্তু বাবা, তুমিও ভালে থাকবা, বেছি বদমাছ নকৰিবা। আইতা, তুমি নাকান্দবা। মই তোমাক লগ কৰিব আহি থাকিম, আৰু কেইদিনমান পাছততো মোৰ মা দেউতাও আহিব ইয়াতে। মানে কি বাবু? ময়ো যেতিয়া ডাঙৰ হ'ম, তেতিয়া ময়ো মা দেউতাৰ খৰচ দিব নোৱাৰিম। তেতিয়া মা আৰু দেউতাক বৃদ্ধাশ্ৰমত থৈ যাম, আৰু তেতিয়া মা আৰু দেউতা বুঢ়া হ'ব নহয়, আৰু বুঢ়া মানুহ বৃদ্ধাশ্ৰমতহে থাকে। ঠিক আছে বাবু, ভালে থাকবা, মই যাওঁ। ৰ'বা মা, মোক ক্ষমা কৰি দিয়া। হয় মা, আমাক ক্ষমা কৰি দে। পিংকুই যেতিয়া আমাক বৃদ্ধাশ্ৰমত থম বুলি কৈছিল, তেতিয়া আমি অনুভৱ কৰিছোঁ নিজ সন্তানৰ পৰা দূৰত থাকিলে কিমান কষ্ট হয়। হয় মা, পিংকু সৰুৰ পৰা হ'ব পাৰে, সি আজি বহুত ডাঙৰ কথা ক'লে। আমি যদি আজি তোক বৃদ্ধাশ্ৰমত থৈ যাওঁ, তে কালি পিংকুই ডাঙৰ হ'লে আমাকো বৃদ্ধাশ্ৰমত থৈ দিব, আৰু সৰু ছোৱালী যিটো দেখে সেইটোৱে মানি লয়। মোক ক্ষমা কৰি দিব মা, মই নিজৰ কথা ভাবি আপোনাক ঘৰৰ পৰা ওলাই দিছিলোঁ। আজিহে মই গম পালোঁ নিজৰ সন্তানৰ পৰা দূৰ হ'লে কিমান কষ্ট পায়। ঠিক আছে, আজি পিংকুৰ কাৰণে যে তহঁতৰ জ্ঞান
ঘূৰি আহিল সেয়ে বহুত। তহঁত মোৰ সন্তান হয় আৰু সন্তানক মায়ে কেতিয়াও খং কৰি নাথাকে। মই তহঁতক খং কৰা নাই, কাৰণ আজিকালি মানুহে নিজৰ লগত ৰাখিব এৰি নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈ আহে। নিজ জন্ম দিয়া মা দেউতাকক খৰচ পাতি দিব নোৱাৰে, সেইবাবে বৃদ্ধাশ্ৰমত থৈ আহে। সেইবোৰকে দেখি তহঁতেও সেইবোৰ কৰিলি, কিন্তু তহঁতৰ ভুল বুজি পালি সেয়া বহুত। তহঁতৰ নিচিনা যদি বাকীবোৰো বুজি পায় তে কথাই নাই, বৃদ্ধাশ্ৰম বন্ধ হ'ব। তেতিয়া কাৰো মাক দেউতাক বৃদ্ধাশ্ৰমত থাকিব লগা নহয়। য'ত নিজৰ সন্তান থাকে তাতহে মাক দেউতাকৰ সুখ থাকে। এতিয়া বল মা ঘৰত যাওঁ। মা বলক ঘৰত, মই গৰম গৰম খানা বনি দিম, খাব। মা আইতা ঘৰত যাব নেকি আমাৰ লগত? মা আইতা যাব নেকি আমাৰ লগত? বাবু মই মোৰ নাতিগিৰি ক'ত যাম? আমাৰ আইতা ঘৰত যাব আমাৰ লগত। হেল্ল' বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ। ধন্যবাদ।